ভিভো Y21 বা ভিভো Y20 বা ভিভোৰ প্ৰায় মোবাইলবিলাকত আমি এটা মেনু দেখা পাওঁ এইটো এক্সেচিবিলিটি এইটো অপশ্যন হয় এইটো অপশ্যন মাজে মাজে আমাক ডিষ্টাৰ্ব দিয়ে কাৰণ এইটো অপশ্যন আমাক নালাগিলেও ইয়াত আমি দেখা পাই থাকোঁ তো স্বাগতম জনাইছোঁ BNP আনপ্লাগৰ এটা নতুন ভিডিঅ'লৈকে আজি আমি ভিভো Y21 মোবাইলটোত এই এক্সেচিবিলিটি অপশ্যনটো অফ কৰা শিকিম এই এক্সেচিবিলিটি মেনু অপশ্যনটো মই যেটো মোবাইলত দেখাই আছো সেই মোবাইলটোৰ মই এন্ড্ৰইড ভাৰ্চনটো প্ৰথমতে দেখাই লওঁ কাৰণ এন্ড্ৰইড ভাৰ্চনলৈ হয়তো অপশ্যনবিলাক অলপ বেলেগ হ'ব পাৰে তো এন্ড্ৰইড ভাৰ্চনটো মই চাবৰ কাৰণে এবাউট ফোনত আহিলোঁ তো এবাউট ফোনত আহি ইয়াত মই দেখাইছোঁ যে এন্ড্ৰইড ভাৰ্চন এইটো 11 হয় আৰু মোবাইলটোৰ নামটো ইয়াত মই দেখাব চেষ্টা কৰিছোঁ তো মোবাইলটোৰ নাম আছে ডিভাইচ নেম ভিভো Y21 তো এইটো মোবাইলৰ কাৰণে এই ছেটিংখিনি দেখাইছোঁ হয়তো দুটা বেলেগ মডেলত হয়তো এই অপশ্যনটো অলপ বেলেগ হ'ব পাৰে প্ৰায় ভিভোৰ যিবিলাক মোবাইল থাকে এই এক্সেচিবিলিটি অপশ্যনটো মানে ডিএক্টিভেট কৰিবৰ কাৰণে যিখিনি মই অপশ্যন দেখাইছোঁ সেইখিনিতে হৈ যাব যদি দুটা মডেল অলপ বেলেগ হয় সেইটো তোমালোকে মোক যদি নোৱাৰা তেতিয়াহ'লে তোমালোকে কমেণ্টছত দি দিবা সেনেকুৱা মানে মোবাইলৰ কাৰণেও মই চেষ্টা কৰিম যাতে তোমালোকৰ এই অপশ্যনখিনি কেনেকৈ কাটিব পাৰি সেইটো দেখাব পাৰোঁ তো এতিয়া প্ৰথমতে মই এবাউট ফোনত গৈ মই মডেলটো আৰু লগতে ইয়াত এণ্ড্ৰইড ভাৰ্চনটো দেখালোঁ তাৰপিছত এই অপশ্যনটো কাটিবৰ কাৰণে প্ৰথমতে আমি ছেটিঙত আহিব লাগিব তো ছেটিঙত টেপ কৰাৰ পাছত ইয়াত আমি এক্সেচিবিলিটি শ্বৰ্টকাট বা এক্সেচিবিলিটি এনেকুৱা অপশ্যন পাম তো ইয়াত আমি পাইছোঁ যে শ্বৰ্টকাট এণ্ড এক্সেচিবিলিটি তো শ্বৰ্টকাট এণ্ড এক্সেচিবিলিটি সেইটোত আমি চিলেক্ট কৰিব লাগিব তো চিলেক্ট কৰাৰ পিছত ইয়াত আমি অলপমান তলত আহি ইয়াত এক্সেচিবিলিটি অপশ্যনটো আছে তাত আমি টেপ কৰিম তো ইয়াত টেপ কৰাৰ পিছত ইয়াত এক্সেচিবিলিটি মেনুখিনি আমি অফ কৰিম তো প্ৰথমতে এইটো মই টেপ কৰি অফ কৰি দিলোঁ তাৰপিছত বেক হ'ম বেক হোৱাৰ পিছত আকৌ যিবিলাক অন হৈ আছে সেইবিলাক আমি অফ কৰি ল'ম প্ৰথমতে ছুইচ এক্সেছ এইটো আমি অফ কৰিলোঁ ষ্টপ কৰি দিলোঁ আৰু এইটো ষ্টাৰ্ট কৰিলোঁ তাৰপিছত এইখিনি কৰাৰ পাছতো আমি কেতিয়াবা এইখিনি কৰিলে কেতিয়াবা এইটো আঁতৰ হৈ যায় এক্সেচিবিলিটি যদি এইখিনি কৰাৰ পাছতো এইটো আঁতৰ হৈ নাযায় তেতিয়াহ'লে আমি আকৌ তাত যাম ইয়াত মানে এটা অপশ্যন এতিয়া অন হৈ আছে কালাৰ কাৰেকশ্যনৰ তো এইটো আমি প্ৰথমতে এতিয়া ছেটিঙত গৈ কিনে তাত কাটিব লাগিব আহিলোঁ ছেটিঙত আকৌ আহি ইয়াত শ্বৰ্টকাট এণ্ড এক্সেচিবিলিটি অপশ্যনত যাম তাৰপিছত ইয়াত তলত আহি এক্সেচিবিলিটিটো চিলেক্ট কৰিম চিলেক্ট কৰাৰ পিছত ইয়াত কালাৰ কাৰেকশ্যনত আহিম তো কালাৰ কাৰেকশ্যনত অহাৰ পিছত ইয়াত আছে যে কালাৰ কাৰেকশ্যন শ্বৰ্টকাট তো এইটো যদি আমি ডিএক্টিভেট কৰি দিওঁ তেতিয়া আমাৰ এই যিটো এক্সেচিবিলিটি এইটো শ্বৰ্টকাট দিয়া আছিল সেইটো কাটা যাব তো আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ পৰা জানিব পাৰিছা যে কেনেকৈ আমি ভিভোৰ Y20 বা Y21 মোবাইল কেইটাত কেনেকৈ আমি এই এক্সেচিবিলিটি অপশ্যনটো কাটিব পাৰোঁ তো যদি তোমালোকে ভিডিঅ'টো চাই বুজিব পাৰিছা বা তোমালোকৰ যদি এটা অসুবিধা দূৰ হৈছে তো তাৰ কাৰণে তোমালোকে এই ভিডিঅ'টো লাইক কৰিবা আৰু যদি এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'টো যদি তোমালোকে পাছলৈকে চাব বিচাৰা মোৰ চেনেলটো তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ